Okay, today we will start a new chapter from your supplementary reader on the face of it. Uliai loba. Kune likhisa on the face of it, Susan Hill. So on the face of it, eta drama hoy, play. Okay, horu eta incident hoy, aru hetu play hisape drama ba natok hisape yate dekhuwa hoise. ঠিক আছে সো কি আছে সাবা অকমান সিন 1 টু অকমান ডেসক্রাইব কৰি দিছে ইয়াতে যেহেতু প্লে হয় গতিকে সিন আছে ইয়াতে সিন 1 টু ডেসক্রাইব কৰা আছে কি লিখা আছে সাবা মিস্টাৰ ল্যাম্বস গাৰ্ডেন देयर इज द occasional sound of bird song and of tree leaves rustling. There is footsteps are heard as he walks slowly and tentatively through the long grass. He pauses, then walks on again. He comes round a screen of bushes so that when Mr. Lamb speaks to him, he is close at hand and there he is startled. So, কি বুলি কৈছে যে সিনাৰিটো মানে ঘটনাটো কোত হৈছে যেটো তোমালোকৰ ফাৰ্স্ট সিন ওকে এই যেটো ষ্টৰীটোত বা প্লেখনত বা নাটকখনত যেটো আমি ফাৰ্স্ট সিন দেখিব গৈ আছো প্ৰথম সিনটো হৈছে কোত মিস্টাৰ ল্যাম্ব নামৰ মানুহ এজনৰ গাৰ্ডেনত মিস্টাৰ ল্যাম্ব এজন মানুহ এজন ক্যাৰেক্টাৰ হয় এখন প্লে এখন নাটকৰ আৰু মিস্টাৰ ল্যাম্বৰ এখন গাৰ্ডেন আছিল গাৰ্ডেনখনত ডেৰি নামৰ ল'ৰা এজনে ইয়াতে মেনশন কৰিছে ডেৰিৰ নামটো মেনশন কৰিছে ডেৰি নামৰ ল'ৰা এজনে খুস্কাঢ়ি গৈ আছিল আৰু এটো আছিল ফাৰ্স্ট সিন ওকে আৰু এই ফাৰ্স্ট সিনটোত কি হ'ব হেতু আমি চ্যাপ্টাৰটোৰ ভিতৰলৈকে গলে কনটেক্সটত গলে কথাখিনি গম পাম ঠিক আছে শুনিবা First, মানে ক্যাৰেক্টাৰ হল মিস্টাৰ ল্যাম্ব তেওঁ কি কৈছে এনেকে নামবিলাক তোমালোকে নিশ্চয় আগতে নাটক পঢ়ি পাইছে সো নাটকত ক্যাৰেক্টাৰৰ নামটো থাকে আৰু তেওঁৰ মুখত যেটো ডায়লগ বা অসমীয়াত সংলাপ যেটো দিয়া হয় হেতু কাখত লিখা থাকে হয়নে সো ইয়াতে মিস্টাৰ ল্যাম্ব আৰু ডেৰি এই দুটাই ক্যাৰেক্টাৰ হয় আৰু সিহঁতৰ মাজত হোৱা কথোপকথনে আমি প্ৰায় গোটেই ষ্টৰীটো দেখা পাম ওকে শুনি যাবা মিস্টাৰ ল্যাম্ব মাইন্ড দ্য এপলস ডেৰি what who's that Who's there, Mr. Lamb? Lamb is my name. Mind the apples. Crab apples those are. Wind falls in the long grass. You could trip. Dairy. Dear, I thought this was an empty place. I didn't know there was anybody here, Mr. Lamb. That's all right. I am here. What are you afraid of, boy? That's all right. Dairy. I thought it was empty, an empty house. So, ki hoise? Last line to pori disu saba Mr. Lamb so it is since I am out here in the garden it is empty until I go back inside in the meantime I am out here and likely to stop a day like this beautiful day not a day to be indoors so ki hol Mr. Lamb তাৰমানে প্ৰথম সিনটো ডেৰি নামৰ আমাক অলৰেডি কৈ দিয়া হৈছে যে সিনটো কোত হৈছে মিস্টাৰ ল্যাম্ব নামৰ মানুহজনৰ এখন গাৰ্ডেন আছিল আৰু গাৰ্ডেনখনত সিনটো হৈছে প্ৰথম সিনটো হৈছে ওকে আৰু তাত প্ৰথম সিনটোত কোন আছে ডেৰি আৰু মিস্টাৰ ল্যাম্ব নামৰ মানুহজন আছে সো কি গম পালো মিস্টাৰ ল্যাম্বে প্ৰথম ডায়লগটোৱে ক'লে যে সাবা আপেল কেইটা সাবা ওকে তেনেকে কাৰোবাক ক'লে কাক ক'লে ডেৰি নামৰ ল'ৰাজনক আৰু ডেৰিয়ে হঠাৎ মাত এটা মানুহৰ মাত শুনি সি হঠাৎ শক খাই গ'ল ঠিক আছে তাৰ পিছত হি মানে নিজে নিজে ক'লে যে কোন হয় কোনে মোক মাত দিলে ঠিক আছে তাৰ পিছত মিস্টাৰ ল্যাম্বে ক'লে যে মই এই গাৰ্ডেনখনৰ মালিক ওকে এখন মোৰ গাৰ্ডেন হয় মই এই গাৰ্ডেনখনৰ মালিক হয় সো ডেৰি ল'ৰাজনে অকমান লাজ পালে হি ক'লে যে মই ভাবিছিলো যে ইয়াতে কোনো নাথাকে গাৰ্ডেন যিখন বাগিচা আছিল বাগিচাটোত এটা ঘৰো আছিল সো ঘৰটো দেখি ফেলে মানে ডেৰিয়ে ভাবিলে ল'ৰাজনে ভাবিলে যে ঘৰটো খালি হয় বা গাৰ্ডেনটোত তো মানুহ কোনো নাই গতিকে হি কোনো নাই বুলি ভাবিহে একচুয়ালি গাৰ্ডেনৰ ভিতৰলৈকে সোমাই আহিছিল কিন্তু যেতিয়া মিস্টাৰ ল্যাম্ব বা এজন মানুহৰ মাত যেতিয়া ডেৰিয়ে শুনা পালে শুনাৰ লগে লগে হি শক হৈ গ'ল হি ভাবিলে যে কোন আছে হি তো কোনো নাই বুলি ভাবিহে সোমাই আহিছিল গতিকে যেতিয়া মিস্টাৰ ল্যাম্বে তাক মাত দিলে যে সাবা দে এপল কেটা ভালকে চাই ফেলে তুমি খুস্কাৰিবা কাৰণ আপেল কেটা কি হৈ গৈছে পকি গৈছে ৰাইপ হৈ গৈছে পচিব ধৰিছে গতিকে খচিলে লেতেৰা হৈ যাব গতিকে মিস্টাৰ ল্যাম্বে কৈছে যে আপেল কেটা চাই ফেলে খুস্কাৰিবা বুলি ল'ৰাজনক যেতিয়া ক'লে হি শক হৈ গ'ল ভাবিলে যে মানুহ আছে মই মানুহ নোহোৱা বুলিহে সোমাইছিলো গতিকে হি নিজৰ পিনৰ পৰা মিস্টাৰ ল্যাম্বক ক'লে যে বেয়া নাপাব আপুনি মই মানুহ নাই বুলিহে ইয়াতে সোমাইছিলো মই ভাবিছিলো যে ঘৰটোত কোনো নাথাকে তেতিয়া মিস্টাৰ ল্যাম্বে অকমান ধেমেলিয়া সুৰত ক'লে যে যেহেতু এতিয়া মই এটো বাৰু মোৰে ঘৰ হয় আৰু যেহেতু এতিয়া মই ঘৰৰ পৰা বাহিৰত ওলাই আহিছো গতিকে এতিয়া ঘৰটোত সঁচাকৈ কোনো নাই তুমি ভাবাটোৱে সঁচা হয় বুলি অকমান ধেমালি কৰিলে কাৰণ মিস্টাৰ ল্যাম্বে গম পালে যে ডেৰি নামৰ ল'ৰাজনে অকমান ভয় খাইছে ঠিক আছে তাৰ পিছত ডেৰি কি কৈছে
I have got to go. So ডেৰিয়ে যেতিয়া গম পালে যে মানুহ আছে সি অকলশৰীয়া বুলি ভাবি ঠাইডোখৰত কোনো নাই বুলি ভাবি একচুৱেলি সি গাৰ্ডেনৰ ভিতৰলৈকে সোমাই আহিছিলে আৰু যেতিয়া সি দেখা পালে যে তাতে মানুহ আছে সি ভয় খালে সি পেনিক কৰিব ধৰিলে আৰু সি ভয়তে কি কৰিলে মিষ্টাৰ লেম্বক ক'লে যে I have to go, I have got to go, মই যাব লাগিব এতিয়া ওকে তাৰপিছত মিষ্টাৰ লেম্বে কি ক'লে not on my account, I don't mind who comes into the garden, the gate is always open, only you climbed the garden wall. Dairy angry, you were watching me? Mr. Lamb, I saw you, but the gate is open, all welcome. You are welcome. I sit here, I like sitting. Dairy, I would not come to steal anything. Mr. Lamb, no, the young lad steal, scrums the apple. You are not so young. Dairy, I just wanted to come into the garden, Mr. Lamb. So you did. Here we are then. Dairy, you don't know who I am, Mr. Lamb. A boy, 13 or so. Dairy, 14. But I have got to go now. Goodbye. So কি হল ডেয়ারি নামৰ লৰাজনে যেতে সাডেনলি দেখা পালে কোনো নাই বুলি ভাবি ফলে খুমুৱা গাৰ্ডেনখনৰ ভিতৰত এজন মালিক আছে গাৰ্ডেনৰ বা সেই ঘৰটোত এজন মালিক থাকে বুলি সি যেতে সাডেনলি ৰিয়েলাইজ কৰিলে ডেয়াৰিয়ে কি হৈ গল শক খাই গল আৰু ভয় খাই গল সি আৰু সি ক'লে সি দৌৰা দৌৰি লগালে যে মই যাব লাগিব ওকে তেতিয়া মিষ্টাৰ লেম্বে ক'লে যে তুমি যদি মোৰ কাৰণে যাব খুজিছা মোৰ ভয়ত যাব খুজিছা তেনেহলে তুমি এইটো কাম নকৰিবা কাৰণ মোৰ গাৰ্ডেনলৈকে বা মোৰ ঘৰলৈকে মই সবকে ওয়েলকাম জনাই এভৰিবডি ইজ ওয়েলকাম ইন মাই হোম গতিকে তুমি যদি মোৰ ভয়ত ইয়াৰ পৰা যাব খুজিছা তেনেহলে তুমি ভুল কাম কৰিছা ইউ ডোন্ট হ্যাভ টু গো তুমি যাব নালাগে মোৰ ভয়ত তুমি গাৰ্ডেনখন এৰি যাব নালাগে তেতিয়া ডেয়াৰিয়ে কি বুলি কৈছে আই জাস্ট ওয়ান্টেড টু কাম ইন সো ডেয়াৰিয়ে কৈছে যে মই ইয়াতে একচুয়ালি একো চুৰ কৰিব অহা নাছিলো মই জাস্ট এনে গাৰ্ডেনৰ ভিতৰলৈকে সোমাইহে আহিছিল মিষ্টাৰ লেম্বে কৈছে যে তুমি নহয় সৰু সৰু লৰাবিলাকে একচুয়ালি ইয়াতে আপেল চুৰ কৰিবৰ কাৰণে আহে কিন্তু তুমি ইমানো সৰু নহয় গতিকে মই জানো যে তুমি ইয়াতে একো চুৰ কৰিব অহা নাই গতিকে তুমি ইমান ভয় খাব নালাগে তুমি ইয়াতে থাকিব পাৰা কাৰণ মই মানুহ আহিলে ভালহে পাও আই ওয়েলকাম এভৰিওয়ান মই আটাইকে কি কৰো ওয়েলকাম জনাও মোৰ ঘৰলৈকে ওকে সো তেনেকে মিষ্টাৰ লেম্বে তাক অকমান হকাহ দিবৰ কাৰণে চেষ্টা কৰিলে সো তাৰ পিছত কি ক'লে আই জাস্ট ওয়ান্টেড টু কাম ইনটু দা গাৰ্ডেন ডেৰিয়ে ক'লে যে মই একো চুৰ কৰিব অহা নাছিল জাস্ট মই গাৰ্ডেনত অকমান টাইম স্পেন্ড কৰিব আহিছিল তেতিয়া মিষ্টাৰ লেম্বে ক'লে যে ঠিকে আছে ভাল কথা তো তুমি যেহেতু এতিয়া খুমালায়ে এতিয়া আমি দুয়োটা যেহেতু ইয়াতে আছোৱে উই ক্যান স্পেন্ড সাম টাইম আমি ইয়াতে অকমান সময় স্পেন্ড কৰিব পাৰো তাৰ পিছত ডেৰিয়ে ক'লে যে কিয় মইতো আপোনাৰ কাৰণে এজন অচিনাকি লৰা হয় আপুনি তো মোক চিনিয়ে নাপায় আজি তো ফাৰ্স্ট টাইমৰ কাৰণে আপুনি মোক দেখা পাইছে তেতিয়া মিষ্টাৰ লেম্বে ক'লে অকমান ফ্ৰেন্ডলি হৈ ফেলে মিষ্টাৰ লেম্বে ক'লে যে চিনি পাব নালাগে তুমি এজন লৰা হয় আৰু তুমি 13 বা 14 ইয়াৰ্ছৰ হবা তেতিয়া ডেৰিয়ে ক'লে মই 14 ইয়াৰ্ছৰ হয় আৰু মই এতিয়া যাব লাগিব বুলি সি তাৰাতাৰি যাব ওলালে তাৰ মানে সি অকমান ভয় খাই আছিল যে সাডেনলি এজন অচিনাকি মানুহৰ ঘৰত সি তেনেকে ওয়াল পাৰ হয় তাৰ মানে মিষ্টাৰ লেম্বে দূৰৰ পৰা চাই আছিল যে ডেৰিয়ে কি কৰিছে ওয়াল পাৰ হৈ ফেলে সোমাই আহিছে সো মিষ্টাৰ লেম্বে তাক ক'লে যে তুমি ওয়াল পাৰ হৈ নাহিলেও হ'ল হয় কাৰণ মোৰ গেট সদায় আনৰ কাৰণে খোলা থাকে সবে সোমাই আহিব পাৰে সেই কাৰণে ডেৰিয়ে অকমান বেছি লাজ পালে আৰু সি তাতে থাকিব ইচ্ছা নকৰিলে তাৰ পৰা সি যিমান সোনকালে পাৰে যাব বিচাৰিলে আৰু সি কি কৰিলে মিষ্টাৰ লেম্বক গুড বাই দিলে ঠিক আছে তাৰ পিছত কি হ'ল চাবা মিষ্টাৰ লেম্ব nothing to be afraid of just a garden just me Dairy, but I am not afraid. People are afraid of me. Mr. Lamb, why should that be? Dairy, everyone is. It doesn't matter who they are or what they say or how they look. How they pretend, I know I can see. Mr. Lamb, see what? Dairy, what they think. Mr. Lamb, what do they think then? Dairy, you think here is a boy, you look at me and then you see my face and you think that's bad, that's a terrible thing, that's the ugliest thing I ever saw. You think poor boy, but I am not poor. Underneath you are afraid. Anybody would be. I am. When I look in the mirror and see it, I am afraid of me. So ইয়াতে আমি টুইস্ট টু গম পাম টুইস্ট মানে যেটো চ্যাপ্টাৰটোৰ যেটো নামটো কিয় দিয়া হল চ্যাপ্টাৰটোৰ নামটো কি বুলি দিয়া আছে চাবা অন দা ফেস অফ ইট মানে
কাৰোবাৰ মুখৰ কথা কৈছে ইয়াতে ফেচ অফ ইট কাৰোবাৰ মুখত কাৰ মুখত এতিয়া কোনে কাৰ মুখৰ কথা ইয়াতে কৈ আছে ডেয়াৰি নামৰ ল'ৰাজনে নিজৰ মুখখনৰ কথা নিজৰ ফেচৰ কথা ইয়াত কৈ আছে কি কৈ আছে এতিয়ালৈকে আমি গম পোৱা নাই কিন্তু আমি খুব সোনকালে গম পাম সো কি হৈছে যেতিয়া মিস্টাৰ ল্যাম্বে তাক ক'লে যে তুমি ইয়াতে অকমান টাইম স্পেন্ড কৰিব পাৰা তেতিয়া ডেয়াৰিয়ে ক'লে যে আপুনি তো মোক চিনিয়ে নাপায় গতিকে আপুনি মোৰ লগত কিয় টাইম স্পেন্ড কৰিব বিচাৰিছে বা মোক কিয় আপোনাৰ ঘৰত ওয়েলকাম জনাইছে তেতিয়া মিস্টাৰ ল্যাম্বে ক'লে যে চিনি নোপোৱাটো ডাঙৰ কথা নহয় মই এটো জানো যে তুমি এজন সৰু ল'ৰা হয় তুমি 13-14 ইয়াৰ্ছৰ হবা তেতিয়া ডেয়াৰিয়ে ক'লে যে আই এম 14 ইয়াৰ্ছ ওল্ড তো মিস্টাৰ ল্যাম্বে ক'লে যে তো তুমি ইমান ভয় খাব নালাগে তুমি মোক গুড বাই দি ইয়াৰ পৰা যাব নালাগে ইউ ক্যান স্পেন্ড সাম টাইম উইথ মি তুমি ইয়াত অকমান টাইম থাকিব পাৰা তুমি যেটো পাৰপাজত ইয়াত আহিছিলা টাইম স্পেন্ড কৰিবৰ কাৰণে আহিছিলা তুমি সেই পাৰপাজটো ফুলফিল কৰা তুমি ইয়াতে অকমান টাইমৰ কাৰণে থাকিব পাৰা বা ইয়াতে অকমান টাইম স্পেন্ড কৰিব পাৰা মোৰ লগত মই বেয়া নাপাও বা মই খং নকৰো তেতিয়া ডেয়াৰিয়ে ক'লে বাট আই এম নট এফ্ৰেইড পিপল আৰ এফ্ৰেইড অফ মি সো যেতিয়া মিস্টাৰ ল্যাম্বে ক'লে যে তুমি ভয় খাব নালাগে তেতিয়া ডেয়াৰিয়ে কি বুলি ক'লে যে মই ভয় খোৱা নাই আসলতে মানুহেহে মোক দেখিলে ভয় কৰে তেতিয়া মিস্টাৰ ল্যাম্বে সুধিলে যে কিয় মানুহে তোমাক দেখিলে ভয় কৰে তেতিয়া ডেয়াৰিয়ে ক'লে যে মানুহে যেতিয়া মোক দেখা পায় প্ৰথমতে সিহঁতে মোক মোৰ পিনে চাই সেকেন্ড সিহঁতে মোৰ মুখখনৰ পিনে চাই আৰু মোৰ মুখখন দেখাৰ লগে লগে সিহঁতে কয় সিহঁতে মনতে ভাবে যে মোৰ মুখখন কিমান বেয়া কিমান লেতেৰা ওকে সো তেতিয়া মিস্টাৰ ল্যাম্বে কিন্তু সেই কথাটো একসেপ্ট কৰা নাছিল এতিয়ালৈকে আমাক কোৱা হোৱা নাই যে ডেয়াৰিয়ে কিয় নিজৰ মুখখনৰ বিষয়ে ইমান বেয়া বেয়াকে কৈ আছে হি কিয় ভাবে যে মানুহে তাক দেখিলে ভয় কৰে বা মানুহে তাৰ বিষয়ে বেয়াকে ভাবে মনতে ওকে সো কিয় ডেয়াৰিয়ে ভাবিছে আমি ইয়াৰ পিছত গম পাম মিস্টাৰ ল্যাম্বে কি ক'লে নো নট দা হোল অফ ইউ নট অফ ইউ সো মিস্টাৰ ল্যাম্বে এটা বস্তু আমি গম পালো যে ডেয়াৰিৰ মুখখনত কিবা এটা প্ৰবলেম আছে কি প্ৰবলেম আছে আমি এতিয়ালৈকে গম পোৱা নাই সো মিস্টাৰ ল্যাম্বে ডেয়াৰি নামৰ ল'ৰাজনক অকমান হকাহ দিবৰ কাৰণে তাক ক'লে তাক কনসোল কৰিবৰ কাৰণে ক'লে যে তুমি কিয় ভাবা যে মানুহে তোমাৰ বিষয়ে তেনেকে ভাবে মানুহে তোমাক বেয়া পায় বা মানুহে তোমাৰ মুখখন দেখিলে ভয় কৰে তোমাৰ প্ৰতি মানুহৰ পুতৌ জন্মে তোমাক যেতিয়া দেখা পায় তুমি এনেকে কিয় ভাবা মানুহে তেনেকে নাভাবিবও পাৰে বুলি মিস্টাৰ ল্যাম্বে ডেয়াৰিক অকমান হকাহ বা কনসোল কৰিবৰ কাৰণে চেষ্টা কৰিলে ঠিক আছে তো মিস্টাৰ ল্যাম্বে ক'লে নো নট দা হোল অফ ইউ কৈছে যে তুমি যে কৈছা যে তুমি দেখিবলৈ বেয়া তুমি তো গোটেই মানুহজন দেখিবলৈ বেয়া নহয় বা তোমাক দেখিলে মানুহে ভয় খাবলগীয়া তেনেকুৱাটো একো নাই তোমাৰ তাত তেনেকে মিস্টাৰ ল্যাম্বে অকমান ডেয়াৰিক কি কৰিলে হকাহ দিলে ঠিক আছে তাৰ পিছত কি হ'ল চাবা ডেয়াৰি yes Mr. Lamb later on when it's bit cooler I will get the leather and a stick and pull down those crab apples they are ripe for it I make jelly it's good time of year September look at them orange and golden that's magic fruit I often say but it's best picked and made into jelly you could give me a hand সো ডেয়াৰিয়ে যেতিয়া নিজৰ মুখখনৰ কথা নিজৰ বেয়া কিবা তাৰ মুখত কিবা এটা প্ৰবলেম আছে যেটো এতিয়ালৈকে মেনশন কৰা হোৱা নাই বুলি মই ক'লো ওকে সো ডেয়াৰিয়ে যেতিয়া নিজৰ মুখৰ কথা কৈ ফেলে নিজৰ দুখটো প্ৰকাশ কৰি আছিল বা দুখী হৈ আছিল তেতিয়া মিস্টাৰ ল্যাম্বে কি কৰিলে সেই যেটো টপিক সেই টপিকটোৰ পৰা অকমান ফালৰি কাটি আহিবৰ কাৰণে মিস্টাৰ ল্যাম্বে বেলেগ এটা টপিক ষ্টাৰ্ট কৰিলে যাতে ডেয়াৰিয়ে সেই বিষয়ে কথা পাতি আৰু দুখ নাপায় ঠিক আছে সো মিস্টাৰ ল্যাম্বে কি বুলি ক'লে যে যেতিয়া অকমান ঠাণ্ডা হ'ব বতৰটো যেতিয়া ৰ'দটো অকমান কমিব মই এখন কি লৈ আহিম জখলা লৈ আহিম আহি ফেলে যিবিলাক পকা আপেল আছে গছৰ পৰা মই পাৰিম আৰু পকা আপেলেৰে মই কি কৰিম জেলি বনাম বুলি কোনে ক'লে মিস্টাৰ ল্যাম্বে ডেয়াৰিক ক'লে আৰু কি কৰিলে যেটো টপিকত ডেয়াৰিয়ে কথা পাতি আছিল সেই টপিকটোৰ পৰা তেওঁ তেনেকে বুদ্ধি কৰি ফালৰি কাটি আহিল ঠিক আছে তাৰ পিছত ডেয়াৰিয়ে কি ক'লে what have you changed the subject for ডেয়াৰিয়ে বুজি পালে যে মিস্টাৰ ল্যাম্বে ইন্টেনশনালি ইচ্ছাগতভাৱে তেওঁ কি কৰিছিলে সেই টপিকটো যেটো কথা হিহঁতে পাতি আছিল সেই টপিকটো হলনি কৰি দিছে গতিকে ডেয়াৰিয়ে প্ৰশ্ন কৰিলে যে আপুনি কিয় টপিকটো হলাইছে আপুনি সাবজেক্টটো কিয় হলাব চেষ্টা কৰিছে people always do that why don't you ask me why do you do what they all do and pretend it isn't true and isn't there so ডেয়াৰিয়ে মিস্টাৰ ল্যাম্বে ক'লে যে আপুনি কিয় টপিকটো হলনি কৰিছে প্ৰত্যেক মানুহে মোৰ লগত তেনেকুৱা কৰে টপিকটো হলাই দিয়ে সিহঁতে মোৰ যেটো উইকনেস মোৰ যেটো বেয়া আছে মোৰ মুখখন যে বেয়া সেই বিষয়ে কোনেও কথা পাতিব নিবিচাৰে সবে এই বিষয়ে কথা পাতিলে ইগনোৰ কৰি দিয়ে টপিকটো গতিকে আপুনিও কিয় ইগনোৰ কৰিছে আপুনি আনৰ নিচিনাই কৰক আপুনি কি কৰক প্ৰিটেন্ড কৰক আনে যেনেকে প্ৰিটেন্ড কৰে যে একো নহয় দে ভাল হৈ যাব আনেও তাক তেনেকে কনসোল কৰিব চেষ্টা কৰে সো ডেয়াৰিয়ে ক'লে যে আপুনিও আনৰ নিচিনাই কৰক
মোৰ মুখখনৰ বিষয়ে এটা কমেণ্ট দিয়ক, মোৰ ওপৰত অকণমান দুখ কৰক, মোক কওক যে ভাল হৈ যাব দে অমুক তমুক। চ' ডেৰীয়ে আনে যেনেকুৱা কৰে মিষ্টাৰ লেম্বেও তেনেকুৱা কৰাটোৱে বিচাৰিছিল, কিন্তু মিষ্টাৰ লেম্ব মানুহজন অকণমান ইউনিক আছিলে, অকণমান আনতকৈ ডিফাৰেণ্ট আছিলে। গতিকে আনে যেনেকৈ বিহেভ কৰিছিলে সদায় ডেৰীৰ লগত বা ডেৰীৰ মুখখন দেখাৰ পিছত আনে যেনেকৈ কৈছিলে, মিষ্টাৰ লেম্বে কিন্তু তেনেকুৱা কোনো ৰিয়েকশ্যন দিয়া নাছিলে বা তেনেকুৱা কোনো ব্যৱহাৰ কৰা নাছিলে ডেৰীৰ লগত, পুতৌজনক ব্যৱহাৰ ডেৰীৰ লগত কৰা নাছিলে তাৰ উইকনেছটোৰ কাৰণে। তাৰপিছত কি ক'লে চাবা, ইন কেছ আই চি ইউ লুকিং এণ্ড মাইণ্ড এণ্ড গেট আপছেট আই উইল টেল ইউ ডোণ্ট আস্ক মি বিকজ ইউ আৰ এফ্ৰেইড টু। চ' ডেৰীয়ে ক'লে যে আপুনি কিয় মোক সোধা নাই, আপুনি মোক ভয় কৰিছে নেকি সুধিবৰ কাৰণে মই দুখ পাম বুলি। মিষ্টাৰ লেম্ব ইউ ৱান্ট মি টু আস্ক চে চ' দেন। চ' মিষ্টাৰ লেম্বে ক'লে যে যদি তুমি বিচাৰিছা মই তোমাক সোধাটো তেনেহ'লে কোৱা, যদি তুমি বিচাৰিছা মই সুধিব লাগে তেনেহ'লে মই নিশ্চয় সুধিম যদি তোমাৰ ইমান ইচ্ছা গৈছে। তেতিয়া ডেৰীয়ে কৈছে আই ডোণ্ট লাইক বিং উইথ পিপল এনি পিপল। চ' ডেৰীয়ে তেতিয়া মিষ্টাৰ লেম্বে যেতিয়া তেনেকৈ ক'লে ডেৰীয়ে কি বুলি ক'লে যে মই আচলতে মানুহৰ মাজত বা মানুহৰ লগত থাকি ভাল নাপাওঁ, মই কোনো মানুহৰ লগত থাকি ভাল নাপাওঁ, মই অকলশৰীয়াকৈ থাকিয়ে ভাল পাওঁ বুলি ডেৰীয়ে ক'লে। অ'কে, তেতিয়া মিষ্টাৰ লেম্বে ক'লে I should say to look at it, I should say you got burned in a fire. So Mr. Lembe ক'লে যে মই আচলতে তোমাৰ যিটো প্ৰব্লেম, তোমাৰ যিটো উইকনেছ সেইটোৰ বিষয়ে মই কথা পাতিব বিচাৰোঁ। আই শুড চে, মই কোৱা উচিত যে তোমাৰ মুখখন কি হৈছে, জ্বলি গৈছে, তোমাৰ মুখখন পুৰা গৈছে, তোমাৰ মুখৰ এচাইড বাৰ্ণ হৈ গৈছে, অ'কে, পুৰি গৈছে। ডেৰীয়ে তেতিয়া কি কৈছে, নট ইন এ ফায়াৰ, আই গট এচিড অল ডাউন দেট ছাইড অফ মাই ফেচ এণ্ড ইট বাৰ্ণ ইট অল এৱে, ইট এট মাই ফেচ আপ, it ate me up and now it's like this and it won't ever be any different. So যেতিয়া মিষ্টাৰ লেম্বে ক'লে যে তোমাৰ মুখখন, তুমি যিহেতু মই এই বিষয়ে কথা পাতাটো বিচাৰিছা তেনেহ'লে মই কৈছোঁ তুমি শুনা, তোমাৰ মুখৰ এক ছাইড জুয়ে পুৰি পেলাইছে, পুৰা যোৱা হয়, গতিকে তুমি যিহেতু নিজৰ কাণেৰে শুনিব বিচাৰিছা মই সেই কথাটো কোৱা, গতিকে মই ক'লোঁ। তেতিয়া ডেৰীয়ে কি বুলি ক'লে যে মোৰ মুখখন জুয়েৰে পুৰা যোৱা নাই, মোৰ মুখত কি পৰিছে, এচিড পৰিছিলে, আৰু এচিডে মোৰ মুখৰ এক ছাইডটো কি খাই পেলাইছে, নষ্ট কৰি পেলাইছে, আৰু মোৰ মুখখন সদায় এনেকুৱাই হৈ থাকিব, মোৰ মুখখন কেতিয়াও ভাল নহয়। কিন্তু আন মানুহে যেতিয়া মোৰ মুখখন দেখা পায় তেওঁলোকে পুতৌ কৰে, দুখ কৰে, আৰু তেওঁলোকে কয় যে ভাল হৈ যাব, একো নহয়, একো ডাঙৰ কথা নহয়, তেওঁলোকে তেনেকৈ মোক কয়। অ'কে, চ' ডেৰীয়ে নিজৰ দুখটো তেনেকৈ প্ৰকাশ কৰিলে আৰু মিষ্টাৰ লেম্বক আচল কথাটো ক'লে যে তাৰ মুখখন কেনেকৈ, মুখৰ এক ছাইড কেনেকৈ পুৰা গৈছে। অ'কে, চ' তোমালোকে ইয়াতে পিকচাৰ এটা দিয়া আছে, পিকচাৰটো দেখিলেও গম পাবা যে ডেৰীয়ে কিয় বাৰে বাৰে নিজৰ মুখখনৰ কথা কৈ আছিলে, কাৰণ ডেৰীৰ মুখৰ এটা ছাইড কি গৈছিলে, পুৰা গৈছিলে, আৰু কেনেকৈ পুৰা গৈছিলে আমি গম পালোঁ। ডেৰী নিজে মিষ্টাৰ লেম্বৰ আগত ক'লে যে তাৰ মুখত এদিন কি পৰিছিলে, এচিড পৰিছিলে, আৰু এচিডে তাৰ মুখৰ এটা ছাইড ডেষ্ট্ৰয় কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। অ'কে,